নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। শ্ৰদ্ধা ছাৰসকল, আপোনালোক সকলোৱে জানেই যে এইবাৰ অসমত গুণোৎসৱ তিনিটা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায় 11 মে'ৰ পৰা আৰম্ভ হ'ব 10খন জিলাত, আৰু দ্বিতীয় পৰ্যায় গুণোৎসৱ 23 মে'ৰ পৰা, আৰু তৃতীয় পৰ্যায় 1 জুনৰ পৰা। গুণোৎসৱৰ প্ৰথম দিনটো সকলো স্কুলতে চেল্ফ ইভালুৱেশ্যন হ'ব, আৰু বাকী কোনো এটা নিৰ্দিষ্ট দিনত এক্সটাৰ্নেল ইভালুৱেশ্যন হ'ব। আহকচোন আমি চাওঁ। এইবাৰ গুণোৎসৱ 33খন জিলাত হ'ব অসমত, আৰু এইবাৰ গুণোৎসৱৰ মেজৰ ইম্পেক্টসমূহ হৈছে জেনেৰেশ্যন অফ এৱাৰনেছ এমংছ টিচাৰ্ছ, ষ্টুডেণ্টছ, পেৰেণ্টছ, কমিউনিটি এণ্ড আদাৰ ষ্টেক হোল্ডাৰ্ছ। আমাৰ ইয়াৰ উদ্দেশ্যটো হৈছে যে আমাৰ গভৰ্ণমেণ্ট যিবিলাক বিদ্যালয় আছে সেইসমূহৰ বিষয়ে যাতে আমাৰ অভিভাৱকসকল পজিটিভ এটা ফিলিংছ লয়, সেইবাবে এই গুণোৎসৱটো অনুষ্ঠিত কৰিছে, আৰু লগতে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিৰ হাৰটো যাতে বাঢ়ে। আৰু জেনেৰেল পইণ্টছসমূহ হৈছে, এইবাৰ আপোনালোকে সকলোৱে গম পাইছেই যে এইবাৰ গুণোৎসৱ বৰ্তমানৰ দ্বিতীয় শ্ৰেণী আৰু 10ম শ্ৰেণীলৈকে থকা ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হ'ব, আৰু সেইসকলে প্ৰথম শ্ৰেণীৰ পৰা 9ম শ্ৰেণীলৈ পৰীক্ষাত বহিব। অৰ্থাৎ বৰ্তমানৰ দ্বিতীয় শ্ৰেণীসমূহ প্ৰথম শ্ৰেণীত হ'ব, আৰু 10ম শ্ৰেণীসমূহ 9ম শ্ৰেণীত হ'ব। আৰু ইভালুৱেশ্যনটো দুদিন হ'ব, এদিন চেল্ফ ইভালুৱেশ্যন আপোনালোকক জনাইছে, আৰু এদিন এক্সটাৰ্নেল ইভালুৱেশ্যন হ'ব। আৰু লগতে এইবাৰ গ্ৰেডিঙৰ ক্ষেত্ৰত স্কুলত 90% স্কলাষ্টিক হ'ব, অৰ্থাৎ বিদ্যায়তনিক বা একাডেমিকৰ পৰা 90% হ'ব, স্কলাষ্টিক্সৰ পৰা 5%, আৰু কমিউনিটি পাৰ্টিচিপেণ্টৰ পৰা 5%। ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফালৰ পৰা কোনো ধৰণৰ গ্ৰেডিং স্কুলত নহ'ব, যদিও কনফিডেঞ্চিয়েল ৰিপৰ্টত ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা এক্সটাৰ্নেল ইভালুৱেশ্যনে জনাব। যদিও আপোনালোকে এইবাৰ গুণোৎসৱৰ বাবে বিদ্যায়তনিক দিশটোৰ বাবে বেছি গুৰুত্ব দিব লাগে, কিয়নো এই দিশৰ পৰাই 90% মাৰ্কছ আহিব। আৰু সহবিদ্যায়তনিক যেনে আপোনালোকে ৰাতিপুৱা প্ৰাত্যসভা, মৰ্ণিং এছেম্বলি আপোনালোকে গম পায়, বিভিন্ন ধৰণৰ ছাত্ৰ সংসদৰ দ্বাৰা মৰ্ণিং এছেম্বলিটো আৰম্ভ হ'ব লাগে। তাৰ প্ৰাৰ্থনা, ৰাষ্ট্ৰীয় সংগীতেই হওক বা জাতীয় সংগীত বা কুইজ, তেনেকুৱা ধৰণৰ শপত গ্ৰহণ, তেনেকুৱা ধৰণৰ কৰি 15 মিনিটত আপোনালোকে ইলাষ্টিক সহ বিদ্যায়তনিক দিশটো আপোনালোকে চালেই হ'ল। আৰু কমিউনিটি পাৰ্টিচিপেণ্ট হৈছে SMC সদস্যসকল আৰু মাতৃগোট সদস্যসকল উপস্থিত থাকিব লাগে। সেইকেইদিন নিয়াৰিকৈ স্কুলখন আৰু গোটেই গুণোৎসৱ প্ৰক্ৰিয়াটো চলাই যোৱাত সহায় কৰিব লাগে। কি পইণ্টছসমূহ চাওক। চেল্ফ ইভালুৱেশ্যনৰ দিনাখনি SMC মেম্বাৰসমূহ স্কুলত উপস্থিত থাকিব লাগে। আৰু এইবাৰ এটা নতুন বস্তু সংযোজন হৈছে, টিচাৰ উইল বি ইণ্টাৰচেঞ্জ উইথিন দ্য ক্লাষ্টাৰ ভিতৰতে শিক্ষকসকলক সাল সলনি কথাটো উল্লেখ কৰিছে। আৰু এইবাৰ প্ৰথমমান শ্ৰেণীৰ গুণোৎসৱ হ'ব, যিটো যোৱা বছৰ গুণোৎসৱত হোৱা নাছিলে। আৰু এইবাৰ OMR ছিটসমূহ MCQ বেছত হ'ব। আৰু ইয়াৰ লগতে আপোনালোকক জনাই থওঁ যে প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ বাবে যিখন OMR ছিট আহিব, সেই OMR ছিটখনতেই কুৱেশ্যন পেপাৰখনৰ ল'ৰা ছোৱালীবিলাকে টিক মাৰ্ক দিব, আৰু সেইসমূহ টিচাৰসকলে OMR ছিটত ট্ৰেন্সফাৰ কৰিব। আৰু তৃতীয় শ্ৰেণীৰ পৰা 9ম শ্ৰেণীলৈকে OMR ছিটসমূহ ছাত্ৰ ছাত্ৰীসকলে ব্যক্তিগতভাৱে নিজে ফিল আপ কৰিব, আৰু সেইসমূহৰ বাবে ব্লু বা ব্লেক বল পেইণ্টৰ প্ৰয়োজন হ'ব। আৰু তাৰ পিছৰ প্ৰশ্নটো কি পইণ্টছটো চাওক। ইভালুৱেশ্যন উইল বি ডান ফৰ অল ষ্টুডেণ্ট অন 3 স্কিলছ, ৰিডিং, ৰাইটিং আৰু নিউমাৰেচি। লিখন, পঢ়ন আৰু সাংখ্যিকৰ ওপৰতে এইবাৰ গুণোৎসৱটো হ'ব। আৰু এক্সটাৰ্নেল ইভালুৱেশ্যনে সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজেৰে 20% ছাত্ৰ ছাত্ৰীক মনিটৰ কৰিব। আৰু ইয়াত কৈছে সকলো বিদ্যালয়ৰ বাবে সময়সূচী একেটাই হ'ব। বাগানীয়া বিদ্যালয়ৰ সকলো বিদ্যালয়ৰ বাবে গুণোৎসৱৰ সময়সীমা একেটাই হ'ব। আৰু তাৰ কালাৰ LP স্কুল আৰু UP আৰু ছেকেণ্ডেৰী স্কুলৰ বাবে OMR ছিটৰ কালাৰটো বেলেগ ধৰণৰ হ'ব বুলি কৈছে। কিন্তু ইয়াত দেখিবলৈ পাইছে ব্লেক বা ব্লু বল পেইণ্টৰ দ্বাৰা OMR ছিটখন ফিল আপ কৰিবলৈ কৈছে।
আৰু লগতে যদি কোনোবা ছাত্ৰ ছাত্ৰী অনুপস্থিত থাকে সেই ছাত্ৰ ছাত্ৰীৰ এগেইনষ্টত কোনো ধৰণৰ দাগ দিবলৈ মানে চাৰ্কুল কৰিব মনা কৰিছে। লগতে এইবাৰ গুণোৎসৱ ক'ভিডৰ প্ৰট'কল মানি সকলোকে গুণোৎসৱটো পালন কৰি চলাই যাব কৈছে। আৰু লগতে CWSনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ কিছুমান নীতি উল্লেখ কৰিছে। আৰু লগতে ৰুল অফ এক্সটাৰ্নেল ইভেলুৱেটৰ তেখেতসকলে এইবাৰ অনলাইনত গুণোৎসৱৰ সকলো কথা আপডেট আপোনালোকৰ স্কুলখনৰ কথা আপোনালোকে অনলাইনত আপডেট দিব লাগিব। লগতে তেখেতসকলে ইতিমধ্যে কৈ আহিছোঁৱে আপোনালোকৰ স্কুলৰ হৈ এটা কনফিডেন্সিয়েল ৰিপৰ্ট দিব আৰু আপোনালোকৰ এক্সটাৰ্নেল ইভেলুৱেটৰে উইল randomly select 20% students for each of the 3 skills and will assess their performance. She will closely monitor the overall evaluation process. Rule of external evaluator ইয়াত আপোনালোকে চাব পাৰিব। তেখেতসকলে চিট এৰেঞ্জমেণ্টটো ভালদৰে নিৰীক্ষণ কৰিব। লগতে কনফিডেন্সিয়েল ৰিপৰ্টটো অনলাইনত আপডেট কৰিব। আৰু আপোনালোকৰ এইখিনি দেখিব পেকেজিং অফ OMR সকলো পেকেজিঙৰ LP আৰু UP সকলো বেলেগ বেলেগ ৰঙৰ হ'ব। এইখিনি আপোনালোকে মন কৰিলে দেখিব। আপোনালোকক এই PPTটো আচলতে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ এই ফৰ্মেটটো আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। সকলোৱে আপোনালোকে তাৰপৰা ডাউনলোড কৰি নিজেই পঢ়ি ভালকৈ বুজিব পাৰিব। আপোনালোকে ইয়াত OMR চিটসমূহ আপোনালোকৰ ক্লাষ্টাৰ কনচাৰ্ণ CRC সকলে আপোনালোকৰ বিদ্যালয়ৰ 10 দিনৰ আগত বা 7 দিনৰ আগতেই আপোনালোকৰ বিদ্যালয়ত দিব। কোনো স্কুলৰ ছাত্ৰ ছাত্ৰী যদি নাম বা ID ভুল হয় তেতিয়াহ'লে আপোনালোকৰ কনচাৰ্ণ CRCজনে ব্লকত সেইসমূহ জমা দি আপোনালোকৰ OMR চিটসমূহ খুব সোনকালে সলনি কৰাৰ চেষ্টা কৰিব। আৰু লগতে আপোনালোকক জনাওঁ যে এইবাৰ আপোনালোকৰ বিদ্যালয়ত ৰেজিষ্ট্ৰেশ্যনৰ অৰ্থাৎ ৰেজিষ্টাৰৰ ক্ষেত্ৰত আপোনালোকে বিশেষকৈ BDR ৰেজিষ্টাৰ আৰু ক'ভিড পিছত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি ৰেজিষ্টাৰখন লগতে অন্যান্য আপোনালোকৰ মিড ডে মিলৰ ধৰক MP পোষণৰ ৰেজিষ্টাৰকেইখন তেনেধৰণৰ ৰেজিষ্টাৰকেইখন আপোনালোকে বিশেষকৈ মন দিব লাগিব। কোনকেইখন ৰেজিষ্টাৰ লাগিব সেইকেইখনৰ আৰু কেনেকুৱা ধৰণৰ মাৰ্কিং ছিষ্টেম হ'ব সেই সকলোসমূহৰ ওপৰত এটি ভিডিঅ' আপোনালোকে বনাই আপলোড দিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব।